মানে বাইটটো মই ৰণগাঁৱৰ নাজৰী ডাঙৰীয়াৰ চাইছোঁ তেওঁ কৈছে আকৌ তেওঁলোকে মিছা কথা এটা কৈছে যে আমাৰ MCLA সকল বোলে আকৌ অন্যান্য দলত যাব তিনিজন বিধায়ক বোলে তেওঁলোকৰ বেলেগ দলত যাব মই ক'ব বিচাৰিছোঁ UPPLৰ এজন বিধায়কে BPFৰ লগত যোগাযোগ কৰি আছে কাৰণ অসম চৰকাৰে BPFৰ এজন বিধায়কক মন্ত্ৰী পাতিব এই মন্ত্ৰীজন UPPLৰ বিধায়কে আমাৰ BPFক যোগাযোগ কৰি আছে যদি সেই মন্ত্ৰীটো যদি সেই ব্যক্তিজনক দেও তেতিয়ালে UPPLৰ বিধায়ক বাদ দি BPFত জয়েন কৰাৰ কাৰণে ঠেং দাঙি আছে গতিকে তেওঁ আজি মিছা কথা কৈছে ৰাইজক ইলেকশ্যনৰ ইস্যু এটা মানে ল'ব বিচাৰিছে যে BPFৰ MCLA সকল যাব এটা MCLA আমাৰ BPFৰ যে 11জন MCLA আছে আমাৰ এজন MCLAও অন্য দলত নাযায় আৰু যেতিয়াই এজন MCLA মই আজি আপোনালোকক নদি কৈছোঁ এই তিনিজন বিধায়কৰ যদি এজন বিধায়কত অন্য দলত যায় মানে 11জন MCLA যদি এজন MCLA বেলেগ দলত যায় মই শৰৎ দাসে জেনেৰেল পদ বাদ দিম ইয়াত বিভিন্ন সপোন দেখুৱাইছিল ককলাবাৰী ৰাইজক তেওঁ ইয়াত জয় হোৱাৰ পিছত তেওঁ ইয়াৰ বাসিন্দা হ'ব বুলি কৈছিল ককলাবাৰী ৰাইজৰ অভাৱ অভিযোগ সমূলি 3 মাহৰ পাছত BTC চৰকাৰ গঠন কৰাৰ পিছত 3 মাহৰ পাছত তেওঁ সমূলি সমাধান কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল আৰু 18 মাহ পাৰ হৈ গ'ল ককলাবাৰীত উন্নয়নৰ নামত 1% এতিয়ালৈকে ককলাবাৰী ৰাইজক দেখুৱাব পৰা নাই তেওঁ কৈ আছে হাগ্ৰামা মহিলা ডাঙৰীয়া 17 বছৰ একো নকৰিলে ককলাবাৰীত য'ত কেম্পেইনিং কৰি আছে প্ৰমোদ বড়ো ডাঙৰীয়াই হাগ্ৰামা মহিলা ডাঙৰীয়া BPF চৰকাৰে বনাই দিয়া ৰাস্তাৰ ওপৰেদি গৈ তেওঁ আজি ৰাইজক মিছা কথা কৈ আছে 18 মাহ পাৰ হৈ গ'ল ককলাবাৰীৰ উন্নয়ন নকৰিলে আৰু ককলাবাৰীক প্ৰতিশ্ৰুতি দিয়া এই প্ৰমোদ বড়ো ডাঙৰীয়াই আজি তামুলপুৰলৈ উৰা মাৰি গ'ল ককলাবাৰীক নিথৰুৱা কৰি দিলে এটা বিৰাট বিশ্বাসঘাতক কৰিলে ককলাবাৰী ৰাইজক গতিকে ককলাবাৰী ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াক যি বিশ্বাসঘাতক তাক আৰু সমৰ্থন নকৰে আজি আমি য'তে গাঁৱে ভূঞে গৈছোঁ মানুহৰ যিটো বিপুল সঁহাৰি আমি সঁচাকৈ খুব আনন্দিত হৈছোঁ যে BPFৰ যিটো কেণ্ডিডেট শংকৰ বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত ইয়াৰ ৰাইজে জয় কৰিব এইটো কিন্তু নিশ্চিত এতিয়ালৈকে প্ৰমোদ বড়োই এটাও ৰাস্তা দেখুৱাব পৰা নাই অলপতে মই আমাৰ বিৰোধী দলপতি ডেৰহাছাৰ ডাঙৰীয়াই মোক নিমন্ত্ৰণ জনাইছিল মই এছেম্বলিত BTCৰ এছেম্বলিত তাত আছিলোঁ উপস্থিত আমাৰ বিধায়ক আমাৰ MCLA সকলে প্ৰশ্ন কৰাত তেওঁলোকে উত্তৰ দিছে যে 2021 আৰু 2021ত তেওঁলোকে মাত্ৰ 5 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিছে তেওঁ কৈছে 10-12টা ইয়াত আধাৰশিলা স্থাপন কৰিছে যদি ক'ত তেওঁলোকে বাজেটত কিয় নেদেখালে এছেম্বলিত কিয় উত্থাপন নকৰিলে যে আমি ইমান ৰাস্তা কৰি আছোঁ ইমান অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দি আছোঁ তেওঁতো ক'ব নোৱাৰিলে গতিকে প্ৰমোদ বড়ো সাংঘাতিক এটা মিছলীয়া বড়ো জাতিক বিপদগামী কৰিলে বড়ো জাতিক গেদ্দাৰ কৰিলে বিশ্বাসঘাতক কৰিলে অসমীয়া জাতিক তেওঁ কেতিয়াও অন্তৰত নলয় জেনেৰেল মানুহক কেতিয়াও অন্তৰত প্ৰমোদ বড়োৱে ল'ব নোৱাৰে একো উন্নয়ন হোৱা নাই যিখিনি উন্নয়ন কৰিছে হাগ্ৰামা মহিলা ডাঙৰীয়াই উন্নয়ন কৰিছে ককলাবাৰী ৰাইজে ক'ব আজি মই কোৱা কথা নহয় ককলাবাৰী ৰাইজে ক'ব ৰাস্তা ঘাট যদি পাইছে BPF চৰকাৰৰ কাৰণে পাইছে অনুষ্ঠান প্ৰতিষ্ঠান যদি পাইছে BPF চৰকাৰৰ কাৰণে পাইছে আজি আমাক ৰাইজে আঁকোৱালি লৈছে য'তে কেম্পেইনিঙত গৈছোঁ ৰাস্তাৰে আমি ৰাস্তাৰে গ'লে তেওঁলোকৰ কিমানটা কনভয় যে লগ পাওঁ প্ৰতিটো কনভয়ত 10-15খন গাড়ী গতিকে ইমান খৰচ কৰিবলৈ তেওঁ পইচা ক'ত পালে আমিও পাৱাৰত আমি 17 বছৰ পাৱাৰ লৈ আহিছোঁ BPF দলে আমিতো ইমান গাড়ী দৌৰোৱা নাই আমিতো ইমান পইচাৰ পাৱাৰ দেখুওৱা নাই আৰু ৰাইজৰ মাজত তেওঁলোকে এতিয়া পইচাৰ প্ৰলোভন দি আছে পইচাৰ মাত্ৰ পইচাৰে কিনিব নোৱাৰে ককলাবাৰী ৰাইজে পইচাত বিক্ৰী নাযায় ককলাবাৰী ভোটাৰ ৰাইজ সন্মানীয় ব্যক্তি পইচাত বিক্ৰী নাযায় ইয়াত উন্নয়নৰ গতিত তেওঁলোকে ভোট সাব্যস্ত কৰিব হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নীতি আদৰ্শ প্ৰতিটো জাতি জনগোষ্ঠীক লৈ তেওঁ যিটো আন্তৰিকতাৰে কাম কৰি গৈছে সেই নীতি আদৰ্শৰে BPF দলত শংকৰ বসুমতাৰী ডাঙৰীয়াক ভোট সাব্যস্ত কৰিব মই ককলাবাৰী ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে BTCত আমি যেনেকৈ BTC চুক্তি স্বাক্ষৰ কৰি 2003 10 ফেব্ৰুৱাৰীত হাগ্ৰামা মহিলা ডাঙৰীয়াই প্ৰতিটো জাতি জনগোষ্ঠীক আলোচনাৰ মাধ্যমে ঐতিহাসিক BTC চুক্তি স্বাক্ষৰ কৰি ইয়াত শান্তি প্ৰতিষ্ঠা কৰিলে এই উন্নয়নৰ গতি আগবঢ়াই নিলে গতিকে আমি শান্তি প্ৰতিষ্ঠা হোৱাৰ স্বাৰ্থত ককলাবাৰী ৰাইজক আৰু অধিক আগুৱাই যোৱাৰ ক্ষেত্ৰত উন্নয়নৰ দিশত মই BPF দলৰ কেণ্ডিডেট শংকৰ বসুমতাৰী ডাঙৰীয়াক 8 তাৰিখে নাঙলৰ ছবিত ভোট দিবলৈ মই বিনম্ৰভাৱে কাটৰ অনুৰোধ কৰিছোঁ।